সেই জায়গাটো বুলি জানো, কিন্তু বোর্ড এটা লিখি রাখছি, তাত কোনো বেরিকেড নাই, কোনো কিবা নাই, এনে বোর্ড এখন সৰুকৈ লিখি ৰাখিছে। ছাৰ ডেঞ্জাৰ বুলি লিখি ৰাখিলে যে সকলোৱে জানিব এইটো বুলি নহয়, কিবা পঢ়া-শুনা মানুহ আহিব পাৰে, সেই বোৰ্ডত কি লিখি এইটো নাজানিব। গতিকে ইয়াত কমিটিৰ মানুহে বা যিবিলাকে ইয়াত পৰিচালনা কৰি আছে সিহঁতেতো জানিব লাগে ইয়াত ডেঞ্জাৰ জেগা যেতিয়া ইয়াত নিশ্চয় কিবা এটা ব্যৱস্থা ৰাখিব লাগে, বেৰিকেড ৰাখিব লাগে। একো নাই, খোলা বা ইয়াত কমিটিখন থাকিব লাগে। ডেঞ্জাৰ জেগা এইখিনি নাই, ইফালে আহিব দিব নালাগে বা এইখিনিত বোলে সোমাব নালাগে, তোমাৰ পানী নাহিব নালাগে, সিহঁতে কমিটিখন থাকিব লাগে। নাই, কোনো ব্যৱস্থা নাই ইয়াত। গাফিলতি, পূৰা সম্পূৰ্ণ গাফিলতি ছাৰ। ইয়াত এটা সৰুকৈ বোৰ্ড এটা লিখি আছে, এতিয়া বুলি কৈ বোলে ইয়াত লিখা আছে। ইয়াত লিখা থাকিলে কি হ'ব? ইয়াত এই কেইদিনমান আগত বোলে আকৌ এটা ঘটনা হৈ গৈছে বোলে নগাঁও, শুনিছোঁ। ইয়াত কেনেকুৱা ধৰণৰ কথা এইটো? গতিকে এইটো মই অহা নাই, মই খবৰ পাই লগে লগে আহিছোঁ। মোৰ ভাগিন হয়, মোৰ মামাৰ ল'ৰা হয়, এই ল'ৰাটোৰ নাম হ'ল ৰিতীশ বৰা। হুজাইটো পঢ়ি আছিল, বি এড পঢ়ি আছিলে, ঘৰত নাহে সি। কালি কি হ'ল জানো, মন গ'ল, ঘৰত আহিলে। বাইকো পঢ়ি বি এড পঢ়ি আছে, বি এড পঢ়ি থকাত কিন্তু ঘৰত আহিলে। কালি আমি ছুটি পাই মানে আহিলে, আহি ফুৰিব আহিম বুলি ক'লে। বান্ধৱীটোৰ লগত আহিছে, তাৰ লগত ফুৰিব আহিলে, আহি এই অৱস্থা। 20 মিনিটমান হৈছিলে, আমি জাষ্ট চিলনীত এণ্টাৰ কৰিছিলোঁ। কৰি পিনে আমি 6জন আহিছিলোঁ, 4জন সেই চিধা দলংতেদি গ'ল আৰু 2জন ইফালে আহিলে। এইফালে অহাৰ পিছত 5 মিনিটো হোৱা নাই, মানে 20 মিনিট হৈছে আমি এণ্টাৰ কৰিছোঁ। 5 মিনিটো হোৱা নাই, এজন দৌৰি দৌৰি গৈছে, এখত যোনজন ইয়াৰ লগত আহিছিলে দৌৰি দৌৰি গৈছে, গৈ পিনে কৈছে ইয়াত ডুবি গৈছে। কি নাম আছিলে তেওঁ? যোনজন ডুবিছে তেখেতৰ নাম ৰিতীশ বৰা আছিলে। ৰিতীশ বৰা। হয়। তোমালোকৰ ক'ৰ পৰা আহিছে? আমি বকলিয়াৰ পৰা আহিছিলোঁ। আমি চব ভাই ভণ্টি হয়, আমি নিজে আহিছিলোঁ, একে ঘৰৰে হয় আমি গোটেইখিনি। আহি মানে গোটেই ঘটনাটোত 30 মিনিটত। পানীত নামোতে দেখা নাছিলে? নাই, মানে আমি জাষ্ট আহি সেইটো দলংটো পাৰে হোৱা নাছিলোঁ। দলংটো গৈ পিনে সেইখিনি ছেকেণ্ড দলংটো পাইছিলোঁ। সিহঁতে এইফালৰ পৰা দৌৰি গৈছে, আহি নামিছিলেহে মানে 3-4 মিনিট বা 5 মিনিটৰ কথা এইটো। তাৰপিছত আমি ইয়াত আহি পিনে 20 মিনিটমান কমচে কম পালোঁ। এই নীলা ৰছীডাল 20 মিনিট পিছত ইয়াত আহি পাইছে। নাছিলে তেখেত ৰছীডাল মানে নামিব, মানে কমিটিৰ পৰাতো কোনো অহাই নাই। পাব্লিক ইয়াৰ পৰা 3জন আছিলে, যোনকেইজন আছিলে আপোনালোকে হাত দাঙি দিব পাৰে, আপোনালোকে চাই ল'ব। পাব্লিকে ইয়াত 3জন নামিছে, নামি পিনে তাৰপিছত ৰেস্কিউ কোনোবাই মানে কমিটি মানুহে ৰছী এডাল দৌৰি গৈ পিনে আনি দিছে, কিন্তু কোনো কমিটি মানুহ নামা নাই ইয়াত। এটলিষ্ট ইয়াত ৰেস্কিউ টিম এটা থাকিব লাগে ওচৰত। যদি বোলে এইটো নতুন কেছ হোৱা বেলেগ কথা, ৰিচেণ্টলি এটা কেছ হৈ গৈছে ইয়াত। কিমান হৈছিলে? যোনজনৰ ঘটনা ঘটিছে তেখেতৰ বয়স 19 আছিলে। ক'ত পঢ়ি আছিলে? তেখেত পূজাই RTOত পঢ়ি আছিলে, বি ফাৰ্মত পঢ়ি আছিলে। হয়।